গাইছ এইটো মোৰ কিজান লাষ্ট ভিডিঅ' মানে কি ক'ম আৰু আজি ভিডিঅ' মানে আপলোড দি আছিলোঁ মানে আপলোড দি থাকোঁতে মানে মোবাইলৰ চব বস্তু মোৰ ডিলিট হৈ গ'ল মানে মোবাইলটো মোৰ মানে অলপ বেয়া হৈ গৈছে মানে নতুন মোবাইল এটা ল'ব লাগিব তেতিয়ালৈকে ভিডিঅ' চাগে নাপাব আপোনালোকে মানে ভিডিঅ' আৰু নাহিবও পাৰে এইটো লাষ্ট ভিডিঅ' চাগে কি ক'ম মানে কি ভিডিঅ'ত দিয়াৰ এডজাষ্ট হৈছিলোঁ মাত্ৰ মানে ভিডিঅ' বনোৱাৰ কাৰণে লাষ্টটো মৰি আহিছিল মাত্ৰ মানে ভাবছিলোঁ আৰু জোচ উঠি আহিছিল মানে ভিডিঅ'ত দি থাকিম সদায় কি এতিয়া মোবাইলটো মানে মোৰ বেয়া হৈ গ'ল এতিয়া মোবাইল কিনিব পাৰোঁ নে কি সেইটো নাজানো আৰু মানে আৰু ভিডিঅ' আহে নে কি নাজানো আৰু গাইছ কি ক'ম আৰম্ভ কৰিছিলোঁ মাত্ৰ ভিডিঅ'টো এইটো ভিডিঅ' এতিয়া মানে আপলোড হয় না নহয় মোৰ মানে কনফিউজ আছে মানে আপলোড হ'লেতো ভালেই হ'ল আপোনালোকৰ মেছেজটো পাই গ'ল কিন্তু আপলোড নহ'লে কি ক'ম আৰু দিয়ক আৰু বেয়া লাগিছে অলপ কি ক'ম বাই বাই